আজিৰ গল্প স্নেহ। মহানগৰখনৰ মাজমজিয়াতে থকা ডাউন টু আৰ্থ নামৰ ব্যক্তিগত খণ্ডৰ হস্পিটেলখনৰ গাতে লাগি থকা সুউচ্চ কৃষ্ণা এপাৰ্টমেণ্ট নামৰ ফ্লেটটোতে অনুপল আৰু পৰীৰ সংসাৰ আৰম্ভ হয়। বহুতো সংঘাত আৰু দীৰ্ঘদিনীয়া ভালপোৱাৰ অন্তত সিহঁতে সংসাৰৰ বান্ধোনত বান্ধ খাবলৈ সক্ষম হয়। সুদৰ্শন আৰু উচ্চ শিক্ষিত অনুপল মাল্টিনেশ্যনেল কোম্পানী এটাৰ ডেপুটি মেনেজাৰ। পৰীও যেন সাক্ষাৎ সৰগৰ পৰিহে। ৰূপে গুণে বহু যুৱকৰ আকাংক্ষিত ছোৱালীয়ে পৰীয়ে চাকৰি নকৰিলেও হয়, তথাপি উচ্চ শিক্ষিতা ছোৱালী, ঘৰত অকলে থাকি আমনি পাব। সেয়েহে পৰীয়েও জুনিয়ৰ কলেজ এখনতে উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তা হিচাপে কৰ্মৰত। অনুপলে কথাটোত আপত্তি কৰা নাছিল। সংস্কাৰী আৰু উচ্চ শিক্ষিত ল'ৰা, কথাবোৰ বুজি পায়। ঘৰত সুমুৱাই থ'বলৈতো তাই সি বিয়া কৰোৱা নাই। তাইৰো ইচ্ছা অনিচ্ছা বুলি কথা এটা আছে। পুৰুষতান্ত্ৰিক সমাজৰ দমন নীতিত সি একেবাৰেই বিশ্বাস নকৰে। তাৰ মতে সকলোৱে একোটা ব্যক্তিগত স্বাধীনতা আছে। সকলোৰে মুকলি আৰু আনন্দ মনেৰে জীৱনটো উপভোগ কৰিবলৈ পাব লাগে। এইদৰে দুয়োৰে প্ৰতি থকা অপৰিসীম মৰম ভালপোৱাৰে দিনবোৰ অতিবাহিত হ'বলৈ ধৰিলে। দিনটোৰ ব্যস্ততাৰ অন্তত দুয়ো প্ৰায়েই ওলাই যায়, বাহিৰৰ ৰেষ্টুৰেণ্টতে খাই বৈ আহে। পৰীয়েওনো কিমান পাকঘৰটোতে সোমাই থাকিব। তাইয়োতো কলেজত চিঞৰি চিঞৰি ভাগৰ লাগি আহে। পিছদিনা ক্লাছৰ বাবে আকৌ নিজেও প্ৰস্তুত হ'ব লাগে। সি বুজি পায় তাই, কাৰণ সি তাইক তাৰ প্ৰাণতকৈও ভাল পায়। তাইৰ কষ্ট হোৱাটো সি নিবিচাৰে। পৰীয়েও অনুপলৰ তাইৰ প্ৰতি থকা অপৰিসীম মৰম ভালপোৱা বুজি পায়। সেয়েহে তাইৰ তাক বৰ মৰম লাগে। তাৰ প্ৰতি থকা মৰম আকুলতাবোৰে যেন পাৰ ভাঙি যাব খোজে। সিহঁতৰ এই মৰমৰ মাজত যাতে কোনেও যাতে হেঙাৰ হ'ব নোৱাৰে, সেই কথা ভাবিয়ে তাই সিহঁতৰ বিয়াৰ এবছৰৰ পাছত সন্তানৰ কথা ভবা নাই। তাইৰ ভয় হয়, কিজানি সন্তান আগমনৰ লগে লগে অনুপলৰ তাইৰ প্ৰতি থকা মৰমবোৰ কমি যায়। অনুপলেও তাইৰ শিশুসুলভ মৰম আকলোৱা মনৰ উমান পাই তাইক এই বিষয়ত জোৰ কৰা নাই। সকলোবোৰ বৰ সুন্দৰকৈ চলি আহিছিল। অনুপল আৰু পৰীৰ মাজতো কোনো কাহানিও একো মতানৈক্যই ঠাই পোৱা নাছিল। পৰীয়েও অনুপলৰ ইচ্ছা অনিচ্ছাক সদায় সন্মান জনাইছিল। তাই নিজেই উচ্চ শিক্ষিতা যদিও কেতিয়াও কোনো সিদ্ধান্ত অনুপলৰ মতৰ বিৰুদ্ধে লোৱা নাছিল। পিছে নিয়তিৰো যেন হিংসা লাগিল সিহঁতৰ মৰম ভালপোৱা দেখি। কলীয়া ডাৱৰ এচপৰা আহিল সিহঁতৰ আকাশত। কলেজত উদ্ভিদ বিজ্ঞানৰ বিজ্ঞানাগাৰত প্ৰেক্টিকেল ক্লাছ কৰি থাকোঁতেই কেনেবাকৈ সংক্ৰামিত বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ'ল পৰী। ক্ৰমে তাইৰ দুয়ো হাত আৰু মুখমণ্ডল ছানি ধৰিলে। বহু নামী দামী ডাক্তৰক দেখুৱায়ো সুফল নাপালে পৰীয়ে। ডাক্তৰৰ মতে পৰী মেলিগনেণ্ট মেলানমা নামৰ এটি ভয়ংকৰ ছালৰ অসুখত ভুগিছে। ভৰিৰ পৰা ক্ৰমান্বয়ে গোটেই মুখমণ্ডল আক্ৰান্ত হৈ সৰগৰ পৰিহেন পৰীজনীয়ে এক কুৎসিত ৰূপ ধাৰণ কৰিলে। তাই আইনাখনত নিজৰ মুখখন চাবলৈ ভয় কৰা হ'ল। কলেজলৈ যাবলৈও বাদ দিলে। ক'লৈকো ওলাই নোযোৱা হ'ল তাই। অনুপলৰ অন্তৰখনে হাহাকাৰ কৰি উঠে তাইক দেখিলে। সি বুজি পায় তাই যে তাৰ বাবে বেছি দুখ পাইছে। তাইৰ অনুপলৰ মুখখন দেখিলে এক বুজাব নোৱাৰা দুখত ভাগি পৰে। বৰ দুখ লাগে তাইৰ তালৈ। কিমান যে সপোন দেখিছিল সি সিহঁতৰ ভৱিষ্যতৰ সংসাৰখনক লৈ। তাই তাক একোৱেই দিব নোৱাৰিলে। অন্তৰখন মোচৰ খাই যায় তাইৰ এনে অৱস্থাত সিহঁতে সন্তান এটাৰ কথাও ভাবিব নোৱাৰে। তাইৰ সমস্ত শৰীৰ খুব বিষ। এনেকৈ আৰু কিমান দিন জীয়াই থাকিব বাৰু তাইৰ অবৰ্তমানত অনুপলে কেনেকৈ থাকিব? নিজেই পানী এগিলাচো লৈ নোখোৱা মানুহজনে বাৰু কি কৰিব? কথাবোৰ ভাবি ভাবি তাই যেন পাগল হৈ যাব। হে প্ৰভু, কিয় ইমান কষ্ট দিলা আমাক? আমি কি দুখ কৰিছিলোঁ? নাই,
নহয়, তাই তাক সন্মান কৰাব। তাইৰ অবৰ্তমানত সি যাতে আকৌ বিয়া কৰায়। চেক বুজি এদিন তাক ক'লে কথাষাৰ। তাইৰ কথা শুনি সি এখন্তেক তবত মানি তাইৰ ফালে তধা লাগি চাই ৰ'ল। পৰী, তুমি এইবোৰ কি আবুল তাবুল কথা কৈছা? তোমাৰ একো নহয়, তুমি সেইবোৰ কথা চিন্তা নকৰিবা। ভগৱানে আমাক ইমান ডাঙৰ শাস্তি কিয় দিব? তুমি অলপ জিৰণি লোৱা, গাটো আৰু মনটো তোমাৰ ভাল লাগিব। দিন বাঢ়ি যোৱাৰ লগে লগে কোম্পানীত অনুপলৰ চাহিদা আৰু দায়িত্ব বাঢ়ি যাবলৈ ধৰিলে। এনেতে অপ্ৰত্যাশিতভাৱে অনুপললৈ বিদেশ ভ্ৰমণৰ সুবিধা এটা আহিল। সি বৰ চিন্তাত পৰিল। এফালে তাৰ হিয়াৰ আমটো প্ৰয়োজনী পৰি আছে বিচনাত, আৰু আনফালে বিদেশ ভ্ৰমণৰ লোভনীয়া প্ৰস্তাৱ। পৰিজনীক এই অৱস্থাত সি কোন সতেৰেনো এৰি থৈ যায়। পৰীয়ে কথাখিনি জানিব পাৰি তাইৰ শপত খুৱাই বাধ্য কৰালে বিদেশ ভ্ৰমণৰ বাবে। তাইৰ সম্পৰ্কীয় পেহীয়েক এগৰাকীকে মাতি পঠিয়ালে তাইৰ লগত থাকিবলৈ। নিৰ্দিষ্ট দিনত তাইৰ পেহীয়েক আহি ওলালেহি সিহঁতৰ ঘৰত। অনিচ্ছা সত্ত্বেও অনুপলে পৰীক এৰি বিদেশলৈ যাবলৈ সাজু হ'ল। ভালকৈ থাকিবা পৰী, তোমাক এনে অৱস্থাত এৰি মোৰ বিদেশ যাবলৈ অকণো মন নাছিল। তুমি জোৰ কৰাতহে মই যাবলৈ ওলাইছোঁ। তুমি চিন্তা নকৰিবা, মাত্ৰ 2 সপ্তাহৰ কথা, মই আহি পাই যামহি। অনুপল যোৱা আজি 1 সপ্তাহ হ'ল, আৰু 1 সপ্তাহৰ পাছত অনুপল আহি পাবহি তাইৰ ওচৰত। ভাবি তাইৰ বিষাদগ্ৰস্ত মনটো ভাল লাগি গৈছিল। সি ওচৰত থাকিলে তাইৰ মনটো ভাল হৈ থাকে, তাই সাহস পায়। পেহীয়েকক তাই ঔষধটো খুৱাই দিবলৈ ক'লে। নাই, এই ঔষধবোৰ তাই এনেহে খাই আছে, একো কাম কৰা নাই ঔষধবোৰে। দিনক দিনে তাইৰ অৱস্থা শোচনীয় হৈহে গৈ আছে। তাই গম পাইছে তাই আৰু বেছিদিন জীয়াই নাথাকে। অলপ পাছতে অনুপল পাবহি। কাম কৰা ল'ৰাটোৰ হতুৱাই কালি সন্ধিয়াই অলপ বজাৰ সমাৰ কৰাই থৈছিল তাই। ভাগন মাছ, বিলাহী আৰু খুতুৰা শাক অনাই থৈছে। অবতৰীয়া যদিও পিঠা কেইটামানো অনাই থৈছে। বেচেৰাই বৰ ভাল পায় ভাগন মাছ বিলাহীৰে সতে ৰন্ধা জোল, আলুগুটি আৰু খুতুৰা শাকৰ ভাজি। ঘিলা পিঠা তাৰ বৰ প্ৰিয়। যদিও উচ্চ শিক্ষিত আৰু মহানগৰত বাস কৰা বহুত বছৰ হ'ল, সি কিন্তু নিজৰ কলা সংস্কৃতিক আজিও বৰ ভাল পায়। কথাবোৰ ভাবি ভাবি পৰীয়ে টিভিৰ নিউজ চেনেলটো লগাই দিলে। ব্ৰেকিং নিউজৰ শিৰোনামাত হঠাৎ চকু পৰি পৰীৰ চকু কপালত উঠিল। চিৎকাৰ কৰি উঠিল। অনুপল আহি থকা ফ্লাইটখন দুৰ্ঘটনাগ্ৰস্ত হ'ল। বহুত যাত্ৰী হতাহত হৈছে। তাই বলিয়াৰ দৰে হ'ল। নাই, তাইৰ অনুপলৰ একো হ'ব নোৱাৰে। আহত যাত্ৰীসকলক আন এখন ফ্লাইটেৰে আনি পোৱালেহি আৰু হস্পিটেলত ভৰ্তি কৰালে। খবৰ লৈ তাই গম পালে অনুপল ঠিকেই আছে, কিন্তু মূৰত অলপ দুখ পাইছে। বিশেষ একো গম নেপালে কিমান দুখ পাইছে সি। অলপ পাছতে অনুপলৰ বন্ধু পৰিণয়ে আহি বিতং খবৰটো জনালেহি অনুপলে মূৰত আঘাত পাইছে বুলি। ফলত তাৰ চকুৱে কাম নকৰা হৈছে। সি হয়তো আৰু কেতিয়াও চকুৰে দেখা নাপাব। তাক চৰকাৰী হস্পিটেলখনৰ পৰা সিহঁতৰ ঘৰৰ কাষৰ ডাউন টু আৰ্থ হস্পিটেলত আজি আবেলিলৈ শ্বিফ্ট কৰাব। তেতিয়া পৰি যাব পাৰিব অনুপলৰ ওচৰলৈ। খবৰটো শুনি শিল পৰা কপৌজনীৰ দৰে বিচনাখনত দুবুজকৈ বহি পৰিল। তাই চকুৰে সৰিয়হ ফুল দেখিবলৈ ধৰিলে। হে প্ৰভু, এয়া কি কৰিলা তুমি? মোৰ ৰূপ যৌৱন কাহিনী তুমি শান্ত হৈ নৰলা। মোৰ অনুপলৰ দৃষ্টি কাঢ়ি নিলা। তুমি কি পালা প্ৰভু, কি পালা? 4 দিনৰ পাছত অনুপলক ঘৰলৈ যাবলৈ দিলে। হাতত ষ্টীলৰ লাঠি এডাল লৈ অনুপল ঘৰ পালেহি। এইদৰে অনুপল অসুখীয়া পৰীৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল। ঘৰখনৰ ভিতৰত ইফালে সিফালে যাবলৈ সি পৰীৰ হাতত ধৰি ধৰিয়ে চলা ফুৰা কৰিলে। হঠাৎ কি যে হৈ গ'ল সিহঁতৰ ধুনীয়া সংসাৰখন। কাৰ চকু লাগিল?
ইফালে লাহে লাহে পৰীৰো স্বাস্থ্যৰ বহুত অৱনতি ঘটিল। তথাপি যেন সিহঁতৰ মাজত থকা মৰম ভালপোৱাবোৰ কমি নগ'ল, বৰং আগতকৈ বাঢ়িলহে। কোনেও যেন কাকো এখন্তেকো এৰি থাকিব নোৱাৰা হ'ল। ডাক্তৰেও পৰীৰ বিষয়ে হাত দাঙি দিলে। তাইৰ আৰু ঔষধ নাই ভাল কৰিবলৈ। বৰ বেছিদিন নাই তাৰ হাতত। বহু বিষ যন্ত্ৰণা সহি এমাহৰ অন্তত পৰী চিৰদিনৰ বাবে অনুপলৰ কোলাত শুই পৰিল। গোটেই ঘৰখনত কান্দোনৰ ৰোল উঠিল। অনুপল বাকৰুদ্ধ হৈ পৰিল। পৰীক ইমান সোনকালে হেৰুৱাব লাগিব বুলি সি সপোনতো ভবা নাছিল। সকলো থান বান হৈ গ'ল। সি বৰ অকলশৰীয়া হৈ পৰিল। পৰিবিহীন ঘৰখন সি কল্পনা কৰিব পৰা নাই। সি এই চহৰখনকে এৰি গুচি যাব। সকলো শেষ কৃতকৰ্ম ক্ৰিয়া আদি সম্পন্ন হোৱাৰ পাছত অনুপলে ফ্লেট এৰি গাঁৱৰ ঘৰলৈকে যাবলৈ মনস্থ কৰিলে। সি তাৰ ষ্টীলৰ লাঠিডাল দলিয়াই চিৰিটোৱেদি নামি আহিব ধৰিলে। তাক তেনেকৈ অহা দেখি সকলোৰে চকু কপালত উঠিল। অনুপলে কালৈও প্ৰক্ষেপ নকৰি লাহে লাহে পদপথত ভৰি দিলেহি। তাৰ বন্ধু পৰিণয়ে তাক সুধিলে, সিটো তাৰ দৃষ্টি হেৰুৱাই পেলাইছিল, আৰু এয়া কি? অনুপলে দীঘলকৈ হুমুনিয়া কাঢ়ি ক'লে, সি পৰীক তাৰ প্ৰাণতকৈও ভাল পাইছিল। তাইও তাক খুব ভাল পাইছিল। তাই তাইৰ কুৎসিত ৰূপটো অনুপলে দেখি থকা কথাটোত বৰ কষ্ট পাইছিল, আৰু মই তাইৰ কষ্ট পোৱাটো দেখি বেছি কষ্ট পাইছিলোঁ। ফ্লাইট দুৰ্ঘটনাত মই মূৰত দুখ পোৱাৰ পাছৰে পৰা চকুৰে নেদেখাৰ অভিনয় কৰি গ'লোঁ, মাথোন পৰীৰ বাবে, তাই যাতে আৰু কষ্ট নাপায়। মই তাইৰ কুৎসিত ৰূপটো দেখি আছোঁ বুলি ভাবি। কথাখিনি কৈয়ে অনুপলে টেক্সি এখনত উঠি গুচি গ'ল। পৰিণয়ে অনুপল যোৱাৰ পিনে চাই ভাবিলে, প্ৰেমৰো যে কি ভিন্ন ৰূপ।